জোনমণি ঘৰখন এঘৰীয়া কৰিলে গাইজ। আৰু আজি মোৰ প্ৰসংগটো হৈছে জোনমণি ঘৰখন এঘৰীয়া কৰিলে। কিয় এঘৰীয়া কৰিলে? আজি জোনমণিৰ ওপৰত মই এইটো কাৰণে কৈছোঁ যে এই কথাষাৰ যে মই কৈছোঁ যে এঘৰীয়া কিয় কৰিলে, এতিয়ালৈকে তেওঁলোকৰ ঘৰখনক মানে পাত্তাই নিদিয়া হ'ল মানুহে। কোনো মানুহে পাত্তা নিদিয়া হ'ল। সেই ঘৰখনৰ প্ৰতি অতদিনে প্ৰতিবাদ কৰি আছিলে, নিউজত একদম হেডলাইন পূৰা বাজিছিলে। কিন্তু এতিয়া কি হ'ল মানুহবোৰ একদম মানে কান্দি সেই মাকজনী আকৌ দুবাৰ বেমাৰ পৰিছেগৈ। আকৌ এইফালে কান্দি মানুহজনী ক্ষীণাই মিনাই গৈছে, ককায়েকটো অৱস্থা নাই। সেই মানুহবোৰ এঘৰাই কৰা নিচিনা হৈছে। এঘৰাই কৰা নিচিনা নাই হোৱা জানো? সেই ঘৰখন মানে ইমানে বৰবাদ হৈ গ'ল। ছোৱালীজনী যেতিয়া ঘৰখনৰ পৰা আঁতৰি গ'ল, তেতিয়াৰ পৰা জোনমণি যেতিয়া ঘৰখনৰ পৰা আঁতৰি গ'ল, তেতিয়া সেই ঘৰখনৰ অৱস্থা ইমানে বেয়া হৈ গ'ল। ককায়েকে সদায় কৈছে, চবকে কৈছে, আমাক আজিলৈকে চৰকাৰে একো এটা সহায়ে কৰা নাই। কোনো সহায়ে কৰা নাই। ইয়াত ডাঙৰ অফিচাৰবিলাকো অহা নাই। যদি ডাঙৰ মানুহৰ সেই জোনমণি হত্যাকাণ্ডৰ লগত জড়িতই নাই, তেতিয়াহ'লেতো যদি জড়িত নথকা হ'লে সিহঁতৰ ঘৰত 10টো মত সিহঁতে থিয় দিলে হ'লে। কিন্তু সিহঁতে জড়িত হৈ আছে যে, সেইকাৰণে তাহাঁতৰ আগত ভৰি নাই দিয়া। নৰপিশাচকেইটা সেইকাৰণে তাহাঁতৰ আগত ভৰি নাই দিয়া। যদি তাহাঁতি কোনো একো নকৰা হ'লে সিহঁতৰ ঘৰখনত ভৰি দিলেগৈ হ'লে। কিন্তু সিহঁতিয়ে মাৰিছে মেলিছে ন, সেইকাৰণে সিহঁতৰ ঘৰখনত ভৰি দিবলৈ সাহস নাই, দম নাই মানে। সেইটো কাৰণে লুকাই আছে। এতিয়া অতদিনে ইয়াতে থাকিলে আমাৰ লীনা দলে। কিন্তু এতিয়া কি কৰিলে, যোনদিনাখন জোনমণি ঘৰত গৈ পেলাই অভিযান চলাই পইচা পাতি লৈ আনি, মাকৰো পইচা লৈ মেলি আনি কি কৰিলে, লাষ্টত গৈ পেলাই তেওঁক আঁতৰাই দিলে। লীনা দলে সেইবোৰ নামেই উল্লেখ নাই, চব আঁতৰাই দিলে। এনেকুৱা হ'ব লাগে, আমাৰ প্ৰশাসনৰ নিয়ম এনেকুৱা হ'ব লাগে। ইমান বিশ্বাস কৰা প্ৰশাসনে আজি কি কৰি থাকিলে? গৰু ছাগলী বুলি ভাবিছে নি আপুনি? গৰু ছাগলী মৰিলে যে কেছটো লুকুৱাই দিব, সেইটো কথা নহয়। গৰু ছাগলী বুলি ভাবিছে নি? আমাৰ চৰকাৰকো কৈছোঁ, আমাৰ প্ৰশাসনৰ বিষয়াকো কৈছোঁ, আৰু আমাৰ ৰাইজক কিছুমান কৈছে। এতিয়া কিছুমানে কৈছে, তোমালোকে বোলে আমাক কিছুমানে কমেণ্ট কৰে, তোমালোকে বোলে মুখ পাতি আৰে কি আমি এজনী অসমীয়া ছোৱালী হৈ পেলাই আমি যদি সিহঁতৰ ওপৰত মান নেমাতো, কেলে এজনী মাৰি দিব, কাইলৈতো 10জনী মাৰি দিব। কি নেমাতি কেলে বহি থাকিলে হ'ব নি? যোনবিলাকক কিছুমানে কয় যে, তেওঁলোকৰ কাৰণেও কৈছোঁ যে, তেওঁলোকৰ ঘৰখনত যদি কোনোবা এজনী ছোৱালী কোনোবাই মাৰি দিয়ে, কি সুদা পোছা মেকুৰীটোৰ নিচিনা সোমাই থাকিলে হ'ব নেকি? চবেই এতিয়া নিজৰ বুলি ভাবি চবেই ওলাই আহিব লাগে। এতিয়া জোনমণি আমাৰে ছোৱালী, আমাৰ ঘৰখনৰে ছোৱালী, বাই ভনী বুলি, নিজৰে ছোৱালী বুলি সকলোৱে ওলাই আহি তেওঁৰ ওপৰত মানুহে দুই এষাৰ কথা ক'ব লাগে, সোমাই থাকিব নালাগে। আৰু কিছুমানে কৈছে, তোমালোকৰ কাম নাই আকৌ একেটানে, আৰে দিয়ে থাকিব লাগিব। নিউজ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে দিয়ে থাকিব লাগিব। আজি তেওঁক মাৰিলে, কাইলৈ 10জনী মাৰি দিব। তোমালোকৰ ঘৰখনৰ মানুহখিনি যদি কোনোবা মাৰি দিয়ে, কি তোমালোকে কি হাত মুঠ হেৰি কৰি পেলাই শুই থাকিলে হ'ব? ওলাই আহিব লাগিব, ৰাইজেও ওলাই আহিব লাগিব। চবৰে ঘৰত মানুহৰ বিপদ আপদ সদায়, মানুহৰ ঘৰখনত বিপদ আপদ কেতিয়া কি হৈ যায় কোনো গম নাপায়। ভূমিকম্প অহা দি আহি যাব বিপদ, তেতিয়া কি মানুহে কি ক'ব, কি আমুকে তামুকে নেযাবি তহঁতি, নেযাবি নোলাবি। আমাক কিছুমানে কৈছে মানে, কি কাম আছে তহঁতৰ? আৰে কি কাম আছে? আমাৰ কামেই হয়, ৰাইজৰ কাম নহয় নেকি? ইমান 30 বছৰ সৰু ছোৱালীজনী মাৰি পেলাইছে, আমি কি তাৰ ওপৰত মুখ নেমাতিম? কথা হ'লে মাতিয়ে থাকিম ন্যায় ল'বলৈ। কোনে কি ক'ব চাম, ভয়ো নকৰোঁ বাপেকে, যি কৰি থাকিব, মাতিয়ে থাকিম। নোপোৱালৈকে, ন্যায় নোপোৱালে একেখিনি কথাকে বকিয়ে থাকিম। মুঠতে ন্যায় পোৱাৰ পাছত নবকো আৰু। ন্যায় যেতিয়া পাবগৈ তেতিয়া নবকো আৰু। এখন ঘৰৰ মুঠতে সেই মাকক আৰু ককায়েকক মানে ন্যায় পোৱাক আপোনালোকে, আৰু জোনমণিক ন্যায় দিয়ক। তেতিয়া তেওঁ আত্মাই গৈ পেলাই সদগতি লাভ কৰিব। নহ'লে তেওঁ আত্মাটো এনেকৈ ঘূৰি আহিব। চাবা আকৌ আমাৰ ডাঙৰ বাইদেউসকলে কৈছে, যোনে যে জড়িত হৈ আছে তেওঁলোকক কৈছোঁ আকৌ দেই। চাবা আকৌ ৰাতি গৈ পেলাই ডিঙিতে ফুচকৈ টেপা মাৰিব বাপেকে, ভূত হৈ যাব বাপেকে, দিব ডিঙিতে। চাবা ভূতই ধৰি মাৰি পেলাব বাপেকে, ভয় কৰি একদম চুপু হৈ পেলাই শুই থাকা, একদম ঘূৰি নুফুৰিবা। জোনমণিয়ে ধৰিব বাপেকে। আমাৰ ডাঙৰ অফিচাৰবিলাকক কৈছোঁ, আৰু জানেই নহয় আৰু কোনে জড়িত হৈ আছিলে, চবেই জানে, কোনে নজনাকৈ চবেই জানে। সেইটোৱে কথা, জোনমণি ঘৰখন এঘৰীয়া কৰিলে, কোনো সহায় এটা নিদিয়ে, কোনো একো এটা নকৰে, নেমেলে। আজিকালি নিউজতো নোলোৱা হৈ থাকিলে, চব মানে বন্ধ কৰি দিয়া হ'ল। সেইকাৰণে কৈছে, সেইখন ঘৰখন এঘৰীয়া কৰা নিচিনা হ'ল। আৰু যেতিয়ালৈকে নোলায় বাপেকে বকিয়ে থাকিম, যি হৈ যাব দেখা যাব। মুঠতে আমি
কোৱা মানুহ কমে, আমি ৰাইজৰ মানুহ কোৱা মানুহ কমেইতো কমেই কৈয়ে থাকিম মুঠতে জোনমণি ন্যায় পাব লাগিব। লাষ্টৰ এটাই কথা আকৌ, জোনমণি য'তে আছা তুমি অতি কুশলে থাকা, তাকে তোমাৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ।